মোৰ এতিয়া বয়স প্ৰায় 31 বছৰ হ'ব হ'ল আৰু সেই 31 বছৰ বয়সত মই মানে কিছুমান কথা আপোনাক গম পাইছোঁ। তাৰে মাজত আপোনাক এটা কথা কওঁ যে সকলো মাক বাপেকে নিজৰ মানে পুতেকলে বিয়া পতি অনা ছোৱালীজনী ভাল ঘৰৰ বিচাৰে, এজনী সংস্কাৰী ছোৱালী বিচাৰে, এজনী কাম বন মানে কৰিব পৰা ছোৱালী বিচাৰে। লাগিলে নিজৰ পুতেকটো নাকামায়ে হওক কিয় বা নিজৰ মানে পুতেকটো ৰাতিপুৱা 9টা বজালৈকে শুয়ে নাথাকক কিয়, খালি বোৱাৰীজনী মানে ভাল লাগে। বোৱাৰীজনী যদি বহুত ডাঙৰকৈ এটা কথা কয় তেন্তে বোৱাৰীজনী হাৰামী হয়, বোৱাৰীজনী বেয়া হয়। কিন্তু সেই একেখন ঘৰতে নিজৰ পুতেকে যদি ৰাতি আহি মদ চদ খাই হুলস্থুল মানে কৰি থাকে, তেতিয়া কিন্তু নিজৰ পুতেকটো সদায় ভাল হৈ পৰে। লোকৰ ঘৰৰ পৰা এজনী ছোৱালীয়ে যেতিয়া নিজৰ মাক দেউতাকক এৰি থৈ আহি আকৌ নতুন এখন ঘৰক নিজৰ কৰি ল'বলৈ অকণমান সময় লাগে, কিন্তু সেই কথাটো ল'ৰাৰ মাক বাপেকে নুবুজে যে ৰাতিপুৱা সোনকালে শুই উঠিব লাগিব আৰু যিখিনি আচলতে ঘৰৰ নীতি নিয়ম আছে সকলো নীতি নিয়ম সেইগৰাকী বোৱাৰীয়ে মানি চলিব লাগিব, লাগিলে সেই বোৱাৰীজনীৰ গায়েকে বেয়া নহওক কিয়। কিন্তু যি হ'লেও মানে নীতি নিয়ম মানি চলাটো বাধ্যতামূলক। চাওক, যিখিনি আচলতে মাক বাপেকে নিজৰ পুত্ৰলৈ অনা বোৱাৰীজনী ভাল হোৱাটো বিচাৰে, যদি আপোনাৰ পুতেকলৈ বিয়া পতি অনা যদি মানুহজনী আপুনি সীতা বুলি ভাবিব পাৰে, তেন্তে আপোনাৰ কিন্তু মানে পুত্ৰকো ৰাম বুলি বনাব লাগিব, ৰামৰ নিচিনাকৈ বনাব লাগিব। কিন্তু আপোনাৰ যদি মানে পুতেক এটা মদ চদ খাই মানে দস্যু হয়, আপুনি কিন্তু এজনী ভাল বোৱাৰীক কিন্তু যদি মানে বিচাৰি যায়, আপুনি কিন্তু তেনেকৈ নাপাব। কাৰণ আপোনাৰ যদি পুতেকেই মানে ঘৰত আহি মাল চাল খাই উৎপাত কৰি থাকে আৰু তাৰপিছতো যদি আপুনি সেই বোৱাৰীজনীকে মানে কষ্ট দি থাকে যে তই এইটো কাম কেলৈ কৰা নাই, তই এইটো কাম কিয় কৰা নাই, তই আজি কিয় ইমান মানে দেৰিকৈ উঠিছ, নকৰিব, এইবিলাক নাপায়। সদায় নিজৰটো ভাল কৰিবলৈ চাওক, তাৰপিছতহে লোকলৈ আঙুলি টোৱাই কথা ক'ব যে হয় মোৰ ল'ৰাটো এইটো কাম কৰি আছে আৰু তুমি এইটো নিয়মো মানি চলিব লাগিব। সেয়েহে আচলতে আচল পিতৃ মাতৃৰ চৰিত্ৰ হ'ব লাগে।